দতমা অঞ্চলৰ ৰাইজৰ দল সংগঠনৰ সকলোৰে আহ্বান হিচাপে ৮ নং দতমা ST কনষ্টিটুৱেঞ্চিত মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। আমাৰ জ্যেষ্ঠ আমাৰ মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া, আমাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া, আমাৰ সাধাৰণ সম্পাদক মাধৱ চেত্ৰী ডাঙৰীয়া সকলো একেলগে আহি আজি আমি ৮ নং দতমা সমষ্টিৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। দেখিবলৈ পাইছোঁ যে দতমা সমষ্টিয়ে নহয়, ১৭ বছৰ BPFৰ শাসনকালত কোকৰাঝাৰৰ বহুত সমষ্টিৰ অৱস্থা বহুত বেয়া। দতমা সমষ্টি আমাৰ এটা স্বাভিমানৰ এটা স্থান হয়, সমষ্টি হয়। এই সমষ্টিটোত বহুত দেশে বিদেশে বহুত পৰ্যটকসকল, লিখকসকল, বুদ্ধিজীৱীসকল দতমালৈ আহে। কিন্তু যোৱা ১৭ বছৰত BPFৰ কাৰ্যকালত তেখেতসকলে এই সমষ্টিটো পেলাই থৈ দিছে। আজি ২০২০ৰ পিছত এই ৫টা বছৰত আমি বহুতখিনি কাম কৰিলোঁ। আমাৰ মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়াৰ জন্মস্থান হিচাপে তেখেতেও ডাইৰেক্টলি বহুতখিনি কাম কৰিলে। দতমা অঞ্চলটো আগুৱাই নিয়া, দতমাৰ চুকে কোণে গাঁৱে ভূঞে ৰাস্তা ঘাটৰ পৰা আদি কৰি সকলো ঠিক কৰি যে দীঘলীয়া এটা সংগ্ৰামৰ, বড়ো সংগ্ৰামৰ ইতিহাস ৰচনা কৰা, বড়ো সংগ্ৰামৰ ইতিহাসৰ সাক্ষী দতমা সমষ্টিক আগুৱাই নিবৰ কাৰণে UPPL দলে মোক প্ৰাৰ্থিত্ব হিচাপে আজি প্ৰক্ষেপ কৰিছে। আজি মই খুব সুন্দৰ এটা পৰিৱেশত দতমালৈ গ'লোঁ, বডোফাৰ সমাধিলৈ গ'লোঁ। ইয়াৰ পিছত আহি আমাৰ ৰাইজৰ লগত তাতে আলোচনা বিলোচনা কৰি মেল মিটিং কৰি পেলাই মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। আৰু দেখিবলৈ পাইছোঁ যে দতমা সমষ্টিত আমি বিপুল ভোটত বিজয় হ'ম। মোক তাতে কৈছে যে ইয়াত বাঘা বাঘা নেতা আছে। মই কৈছোঁ নেতাৰ সংজ্ঞাটো কি? নেতাৰ সংজ্ঞাটো পইচা থকাটো যদি বুলি কৈছে, ভাৰতততো বহুত পইচা থকা মানুহ আছে, কিন্তু সেই পইচা থকা মানুহে অকল নিৰ্বাচন জিকিব এনেকুৱা যদি হয়, ভাৰত ৰাষ্ট্ৰখন তেনেকুৱা ৫,০০০ মানুহে নিয়ন্ত্ৰণ কৰিলেহেঁতেন যাৰ পইচা আছে। গতিকে বাঘা বাঘা নেতা বা নেতাৰ সংজ্ঞাটো এইটো নহয়। যোনে ৰাইজৰ লগত থাকে, যোনে সমাজৰ লগত থাকে, যোনে সকলো শ্ৰেণীৰ মানুহৰ লগত মিলিব পাৰে, সেইজনে নেতা। আৰু আজি আমি UPPL দলৰ UPPL মডেলৰ যিটো ৰাজনীতি, ইয়াত আমাৰ ৪০টা সমষ্টিত আমাৰ কেণ্ডিডেট দিয়া হ'ল আৰু প্ৰত্যেকজন প্ৰাৰ্থী আমাৰ ৰাইজৰ লগত থাকে, ৰাইজৰ লগত কাম কৰে। আৰু যিসকল EM MCLA MLA আমাৰ প্ৰাৰ্থীত্ব পাইছে, সেই সকলো ৰাইজৰ বিপুল দাবীতহে তেখেতসকলক আমি প্ৰাৰ্থীত্ব দিব লগা হৈছে। গতিকে এইবাৰ কোকৰাঝাৰত ১২টা সমষ্টিৰ ভিতৰত ৭টাৰ পৰা ৮টা সমষ্টি UPPLৰ দখলত আহিব, সেইটো নিশ্চিত। আৰু আহি থকা যি চৰকাৰ গঠন হ'ব, UPPLৰ নেতৃত্বত হায়েষ্ট সংখ্যক আমি MCLA লৈ চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। মেজিক নাম্বাৰ পাব নেকি? মেজিক নাম্বাৰৰ ওপৰত থাকিব, কিন্তু নাম্বাৰটো কিমান হ'ব মই আজি নকওঁ, কিন্তু মেজিক নাম্বাৰৰ ওপৰত থাকিব। তো তেখেতে কোৱা কথাটো সদায় আপোনালোকেও মনত ৰাখিব। আপোনালোকক যদি হাগ্ৰামা মহিলাৰ কৈ পূবত যাব লাগে, আপোনালোকে পশ্চিমত যাব, নহ'লে বিপদ হ'ব। গতিকে তেখেতে পূবফালে বুলি ক'লে তেখেতৰ পশ্চিম ফালে হয়। তেখেতে 20 বুলি কৈছে যদি তেখেতে 2ও পাব পাৰে। চ' সেইটোহে তেখেতৰ অংক। মেজিক নাম্বাৰ ওপৰত আমি সংখ্যাগৰিষ্ঠ লৈ পেলাই, একক সংখ্যাগৰিষ্ঠ লৈ পেলাই চৰকাৰ গঠন কৰিম, সেইটো নিশ্চিত। কাৰণ আমাৰ 5টা জিলা, 10টা চাব ডিভিজন, 40টা সমষ্টি, ক'তো আমাৰ সমস্যা নাই। কেণ্ডিডেটছাৰক লৈ পেলাই, কেণ্ডিডেট ডিক্লেয়াৰ কৰাক লৈ পেলাই 2-3টা সমষ্টিত অলপ মানে তেনেকুৱা সমস্যা দেখা দিছিলে, কিন্তু এইটো নিয়ন্ত্ৰণ হৈ গ'ল। গতিকে 40টা সমষ্টিত খুব সুন্দৰ এটা পৰিৱেশ। 35 লাখ জনগণ আছে, 26টা জনগোষ্ঠী আছে, চবেই আমাৰ লগত যোগাযোগত আছে, একেলগে কাম কৰি আছে। গতিকে আহি থকা যি 22 ছেপ্টেম্বৰত হ'ব লগা নিৰ্বাচন, ইয়াত UPPLে নিঃসন্দেহে একক সংখ্যা গৰিষ্ঠ লৈ পেলাই চৰকাৰ গঠন কৰিব। মিত্ৰতা কৰিব নাই, যদি মেজিক নাম্বাৰটো আহি যায়, মিত্ৰতাটো প্ৰয়োজন নাথাকে, তথাপিতো মিত্ৰতা হ'ব নাই। চাওক, বড়োলেণ্ডত আমি সকলোকে লৈ আগবাঢ়ি যাব বিচাৰোঁ, আমি কাকো এৰি যাব নিবিচাৰোঁ। আমাৰ মিত্ৰতা আছে 35 লাখ জনগণৰ লগত, আমাৰ মিত্ৰতা আছে 26টা জনগোষ্ঠীৰ লগত, আমাৰ মিত্ৰতা আছে বড়োলেণ্ডৰ মা দেউতা, দাদা ভাই, যিসকলে স্বাধীনতাৰ বহুত বছৰ উন্নয়নৰ মুখ দেখা পোৱা নাছিলে, যিসকলে 30-40 বছৰ হত্যা, হিংসা, বিভিন্ন পৰিৱেশৰ ভিক্টিম হৈছিলে, সেই সকলৰ আমাৰ মিত্ৰতা, আৰু তেখেতসকলক লৈ আমি আগবাঢ়ি যাম। UPPLে মেজিক নাম্বাৰ পালে বিজেপিৰ বিগ বাটাৰ হোৱা স্বপ্নভংগ হ'ব। চাওক, এতিয়াহে এইবিলাক কথা কোৱাৰ সময় অহা নাই। চবে নমিনেশ্যনটো দি লওক, কেম্পিংটো আৰম্ভ হওক, তাৰপিছত আপোনালোক কম মই। ৰাইজৰ ডিমাণ্ড, ৰাইজে ইয়াতো বিচাৰিছে, ইয়াতে মইতো বহুত বিচাৰিছিলে মোৰ, পিছত দলে সিদ্ধান্ত কৰিলে নহয়, এইবিলাকত খেলিব নালাগে, দতমাত খেলিব লাগে। থেংক ইউ।